হেল্ল' বন্ধুসকল, কি খবৰ বাৰু? আজি আপোনালোকক স্বাগতম জনাই মোবাইলটো পথালি কৰি ধৰিলোঁ। মানে কি বাৰু, লং ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। সাজি কাচি ওলাই লৈছোঁ আৰু ক'লৈনো যাওঁ, আপোনালোককো লৈ যাওঁ ব'লকচোন। আন্ধাৰ মুন্ধাৰতে ওলালোঁ যে, সেই দেউতাই আগবঢ়াবলৈও আহিল। খোজ দিয়ে ষ্টেচনটো পাওঁ, গতিকে ভাবিলোঁ ট্ৰেইনতেই যাওঁ। এয়া আমাৰ লগৰখিনিতে ঋতুপৰ্ণা, বৰ্ষা, চুম্পী আৰু ৰঙাগৰাকী ট্ৰেইনত চিনাকি হোৱা, আৰু এইফালে ৰূপম আৰু সুৰুজ। চাহ বাগানৰ ভাল লগা সেউজীয়াখিনি উপভোগ কৰি কৰি আমি শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ প্ৰায় মাজভাগ পালোঁগৈ। তাৰ পাছতে এয়া ভাবিলোঁ কিবা নদী, পিছে নহয়, অসমৰ জ্বলন্ত সমস্যা বানপানীয়ে গোটেইখন পথাৰ সমাৰ বুৰাই থৈছে। ট্ৰেইনৰ পৰা নামি টালি টোপোলা লৈ আমি গোটেইকেইটা লক্ষ্যস্থানৰ দিশে ৰাওনা হ'লোঁ। ৰ'ব, ক'লৈ যাওঁ কোৱাই নাই নহয়। আমি গোটেইকেইটা যাওঁ ডিব্ৰুগড় কোটোহালৈ বুলি। পিছে লক্ষ্যস্থান পাবলৈ হেনো বাছ এখনতো উঠিব লাগিব। সেয়ে আমি গোটেইকেইটা বাছ এখনত উঠিলোঁ। ডিব্ৰুগড় কোটোহাতে আছে আমাৰ HOD মেছ ছাৰৰ ঘৰ। গতিকে ৰ'দৰ তাপে ভাগৰুৱা কৰা শৰীৰটো মনত এটা উৎসাহ আৰু মুখত এটা হাঁহি লৈ আমি আহি পালোহি ছাৰৰ ঘৰ। ছাৰৰ ঘৰত আছিল ছাৰৰ মাকৰ বছৰেকীয়া, গতিকে আমি আহিয়েই চাহৰ পাতত বহিলোঁ। এয়া চাহৰ যোগান ধৰিলে মঞ্জিল দাই, তাৰ পাছতে জলপানৰ পাতত। পিছে মই জলপান একেবাৰে বেয়া পাওঁ, সেয়েহে জলপান মুখৰ আগত লৈ ভিডিঅ' কৰাত ব্যস্ত। খোৱাকেচোন দেখুৱাই আছোঁ, এইবাৰ আকৌ ভাতৰ পাতত দেই। খাই বৈ উঠি আমি বাহিৰতে ৰৈছিলোঁ, আৰু সোঁফালে যে দেখিছে, সেয়া আমাৰ ছাৰ। এয়া বেলি ডুবি পৰি হ'ল। গোটেইকেইটা ওলালোঁ ডিব্ৰুগড়ৰ কোটোহাতনো কি আছে তাকেই চাওঁগৈ বুলি। ৰেল লাইনৰ শিলগুটি আৰু চিৰিৰ ওপৰে খোজকাঢ়ি কাঢ়ি আমি গোটেইকেইটা আগবাঢ়িলোঁ। তাৰ পাছতে পালোহি আমি এই ঠাইখিনি। খুব সম্ভৱ কোনোবা নদীৰ এৰাহুতিয়েই হ'ব। আৰু চাওকচোন, তাতেই নাৱেৰে খুৰা এজনে ইমান ধুনীয়াকৈ মাছ মাৰি আছে। পিছে মাছ পাইছেনে নাই তাকেহে নাজানো। আৰু অলপ আগুৱাই আমি পালোগৈ বুঢ়ীদিহিং নদী, আৰু তাতেই থকা এটা ডেম। এয়া বুঢ়ীদিহিং ডেম আছে, আৰু এইফালে আমি মাজে মাজে অকণমান ফুৰিবলৈ আহিলোঁ সন্ধিয়া টাইমত। আৰু এইফালে ফটো ছেশ্যন চলি আছে। এয়া আকৌ দ্বিতীয় দিনৰ কথা। ৰাতিপুৱা শুই উঠিয়েই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পিছে কালিৰ ভিডিঅ'টো সামৰাই নহ'ল। আপোনালোকে নিশ্চয় গম পাই গৈছে যে কিমান বেছি এলেহুৱা হ'লে দুদিনৰ ভিডিঅ' প্ৰায় 5 মিনিটতেই শেষ কৰিব পাৰে। শুই উঠিয়ে আমি গোটেইখিনি বহিলোঁ কথাৰ মেলত। এইফালে আকৌ ছাৰো আছিল দেই। এতিয়া সময় প্ৰায় 4:30 বাজিল। আমি সাজু হ'লোঁ অকণমান ফুৰোঁগৈ আৰু একেবাৰে ঘৰলৈকে যাওঁ বুলি। পিছে আমাৰ ট্ৰেইন আছে প্ৰায় 6:30টাত। এইফালে সুৰুজো ওলাল, আৰু এয়া ভাইটি যেন লগা আমাৰ মঞ্জিল দা, আৰু এইফালে কল্লুলো ওলাল। এয়া আমি ওলাই ৰেডি হ'লোঁ। ইছ ৰাম, ধুতৰি তলত হাতখন যে নিদিলেই নহয়। এয়া আকৌ ফটো ছেশ্যন চলি আছে দেই পাছফালে। তাৰ পাছতে আমাৰ আটাইবোৰকে বাইদেৱে খাবলৈ দিলে ভাত। এয়া আমাৰ মেছ ছাৰৰ অকণমানিটো। তাৰ পাছতে আমি ৰাওনা হ'লোঁ ব্ৰহ্মপুত্ৰৰ বগীবিল দলঙলৈ বুলি। ডিব্ৰুগড় আহিছোঁ যেতিয়া দলংখনটো চাবই লাগিব। বিশাল ব্ৰহ্মপুত্ৰক প্ৰখৰ ৰ'দৰ তাপে একেবাৰে জিলিকাই তুলিছে। পিছে আমাৰ অৱস্থাহে জুৰুলা হৈ গৈছে। এইবাৰ ক'ত নকলেও হ'ব, য়েছ, নাহৰৰ দেশ ডিব্ৰুগড় ইউনিভাৰ্চিটি। সকলোৱে পৰিচিত পৰিৱেশ। পিছে মই সেইবাৰ প্ৰথম আহিলোঁ। সেউজীয়া পৰিৱেশটো দেখি মোৰ থাকি যাবৰেই মন গৈছিল। সকলোবোৰ আমি চাব নোৱাৰিলোঁ, কাৰণ ৰ'দ পূৰা চোকা আছিল। সেয়ে আমি খোজকাঢ়ি যাব পৰা নগ'ল। ইউনিভাৰ্চিটি আহিলোঁ যেতিয়া ভাবিলোঁ এবাৰ DU পাৰ্কতো সোমাই যাওঁ। আৰু ইয়াত ধুনীয়াকৈ ৰংঘৰ এটা সাজি থোৱা আছিল, আৰু বৰ ধুনীয়া পৰিৱেশটো ভিতৰৰ। তাৰ পিছতে সোমালোঁ DUৰ বিখ্যাত কেণ্টিন জৌচাগত। DUৰ পৰা বিদায় মাগি আমি গ'লোঁ জগন্নাথ মন্দিৰলৈ, আৰু ইয়াৰ পৰাই দেখিছোঁ মন্দিৰৰ বাহিৰৰ ভাগ। দোকান পোহাৰ থকা চাফ চিকুণ এটা পবিত্ৰ পৰিৱেশেৰে আমি সোমাই গ'লোঁ মন্দিৰৰ ভিতৰ ভাগলৈ। এয়া মন্দিৰৰ ভিতৰ ভাগ। আমি ভালকৈ ভিডিঅ' কৰিব পাৰিলোঁহেঁতেন, কিন্তু গৰমৰ প্ৰকোপ আৰু সময়ৰ অভাৱত খুব কমকৈ মাত্ৰ এটা ক্লিপহে ল'ব পাৰিলোঁ। চাওকচোন, ইমান ধুনীয়া ভিতৰৰ পৰিৱেশ। এয়া আকৌ অন্তিম দেই, মোৰ বাবে অন্তিম সদায় ভাগৰুৱা। তাৰ প্ৰমাণেই চকুহালেই দিব। টোপনিয়ে আগুৰি ধৰা চকুকেইটাই কোনোমতে ক্লিপ এটা কৰি আজিৰ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে চাব পৰাকৈ দুদিনৰ ভিডিঅ' খুব কম সময়ৰ ভিতৰতেই সামৰিলোঁ। কেনে পালে জনাই কমেণ্ট এটা লিখিব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম, আৰু তেতিয়ালৈকে বাই বাই।